দুটা দিশতে আমাক সহায় কৰিব লাগিব কায়িক দুইটা দিশতে নিজে পৰিশ্ৰম কৰিব লাগিব য'ত কোনো নাস্তিকে তোমালোকৰ অৰ্থনৈতিকভাৱেও সহায় কৰিব লাগিব ডিপাৰ্টমেণ্টৰ কিছু প্ৰভাৱ আছে সহকৰ্মীসকল মৰমৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকল আজি এই বিশেষ মুহূৰ্তত ক'বলৈ কাৰণে মই বৰ আগ্ৰহেৰে বাট চাইছোঁ বৰ হেঁপাহেৰে বাট চাইছোঁ বৰ আন্তৰিকতাৰে বাট চাইছোঁ কাৰণ আমাৰ ছেকেণ্ড লেংগুৱেজ বুলি যিটো ছাবজেক্ট থাকে সেই ছাবজেক্টটো যেতিয়া এডমিশ্যন লয় তেতিয়া বহুত ছাত্ৰ ছাত্ৰী আৰু বহুত ছাত্ৰ ছাত্ৰীটা আমি সেইটো গম পাওঁ পৰীক্ষাত ডেইলি ক্লাছ কৰা ছাত্ৰ ছাত্ৰী এইকেইজনেই তাৰমানে ইয়াৰে কোনোবা এজনে হয়তো কোনোবা দিনা ক্লাছ কৰিব আৰু ইহঁত আমাৰ মনৰ মাজত এনেকৈ সোমাই গ'ল আৰু ইহঁতেও চাগে আমাক তেনেকৈ কিবা এটা হিচাপত ল'লে যাৰ কাৰণে আজি ওলাই যোৱাৰ ইমান দিনৰ পাছতো সিহঁতে আজি আমাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব আহিছে সিহঁতৰ ৰিজাল্টটো হৈ গ'ল সিহঁতে বিভিন্ন ক্ষেত্ৰত এডমিশ্যনো ল'লে সেয়া তাহাঁতৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত কিছু কামো কৰি আছে আৰু মানে তেওঁলোকে ঘৰখনলৈ অৰ্থনৈতিকভাৱে নিজে সবল হোৱাৰ উপৰিও জটিলভাৱে সবল হোৱাৰ উপৰিও ঘৰখনকো সহায় কৰি আছে আমি জানো ইয়াৰ ভিতৰতে কেইবাজন ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষকৰ কাৰণে এনেকুৱা ছাত্ৰ ছাত্ৰীৰ এইখিনিয়ে বিচাৰোঁ শিক্ষকসকলে অন্য একো নিবিচাৰোঁ সদায় বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ সাফল্য আৰু এইসকল ছাত্ৰ ছাত্ৰীৰ সফল হৈছেগৈ আৰু জীৱনৰ দীঘলীয়া বাটত বহুত খোজ বাকী আছে আৰু সেই প্ৰতিটো খোজত ইহঁত সফল হওক মই নেদেখাজনৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ ইহঁতৰ মনৰ যিবোৰ সপোন আছে মনৰ যিবোৰ আশা আছে সেইবোৰ ভগৱানে সকলো যেন সিহঁতে ভবাৰ দৰে কৰিব এই শুভকামনা আৰু লগতে